হেল্ল' ষ্টুডেণ্ট আমাৰ চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ লাষ্ট ক্লাছত আমি মেট্ৰিক্স চেপ্টাৰটোৰ কিছুমান বেসিক কনসেপ্ট শিকিছিলোঁ আৰু আজি সেই কনসেপ্টখিনিৰ সহায়তে আমি তোমালোকৰ এক্সাৰসাইজ 3.1 ৰ কিছুমান কোৱেশ্চন কৰিম তেন্তে বলা আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা বৰ্ডত লিখিছোঁ তোমালোকৰ কোৱেশ্চন নাম্বাৰ 1 টো 3.1 ৰ কোৱেশ্চন নাম্বাৰ 1 টো কি আছে এবাৰ চাই লোৱাচোন In the matrix A, এটা matrix দিয়া আছে তাত চোৱা number 1 question the order of the matrix আমি সেই matrix টোৰ order উলিয়াব লাগে তো কেনেদৰে কৰিম কালি আমি এটা কনসেপ্ট শিকিছিলো যে কোনো এটা matrixৰ order উলিয়াবৰ কাৰণে number of rows into number of columns মানে আমি নাম্বাৰ অফ rows যদি আমি m বুলি ধৰো and নাম্বাৰ অফ columns যদি আমি n বুলি ধৰো তো আমি ইনটু কৰিলে আৰু আমি আমাৰ অৰ্ডাৰটো পাম হয়নে এতিয়া আমাৰ কোৱেশ্চন মতে আমি আহো the order of the matrix A is So soa etu hogol amar row number 1 then etu hoise amar row number 2 aru etu hoise amar row number 3 গটিকে আমাৰ যোনটো গিভেন মেট্ৰিক্স আছে তাৰ ৰ সংখ্যা হৈছে কিমান তিনটা সোয়া 1 2 and 3 সো আমাৰ অৰ্ডাৰ অফ দা মেট্ৰিক্স লিখিলে আমি কি কৰিব লাগিব 3 বাই দেন আমি কি লিখিব লাগিব কুলমৰ সংখ্যাটো আমাৰ এটা মেট্ৰিক্সৰ কেটা কুলম আছে আমি চাও হাসন সোয়া কুলম নাম্বাৰ 1 2 3 4 হয়নে 1 2 3 4 সো আমাৰ অৰ্ডাৰটো কিমান পালো আমি 3/4 মানে নাম্বাৰ অফ ৰো বাই নাম্বাৰ অফ কুলমস ঠিক আছে নেক্সট আমি আহাসন সেকেন্ড কোৱেশ্চনটো চাও the number of elements মানে আমাৰ যোনটো গিভেন মেট্ৰিক্স আছে সেই মেট্ৰিক্সটোত কিমানটা এলিমেন্ট আছে নাম্বাৰ 2 সলিউশন সোয়া ইয়াতে যদি আমি যোনটো আমাৰ অৰ্ডাৰ থাকে ন হেতু যদি আমি প্ৰডাক্ট কৰি দিও তেন আমি তাৰ টোটাল নাম্বাৰ অফ এলিমেন্টটো পাম মানে আমাৰ কি আছে সোয়া 3/4 ইকুৱেল কিমান হ'ব 12 হ'ব হয়নে আমি যি হতৰ ইনটু কৰো ইকুৱেল আমি কি পাম 12 হ'ব আৰু আমি তেনেকে ডাইৰেক্ট কৰিলেও হ'ব নহলে আমি কাউন্ট কৰিব পাৰো সোয়া 1 2 3 4 5 6 7 8 9 10 11 12 সো আমাৰ টোটাল আমাৰ এলিমেন্ট কিমানটা আছে 12 টা আছে তো আমি এনেকে লিখিম সোয়া ঠিক আছে একলকে ক্লিয়াৰ হৈছে এতিয়া সোয়া আমি কোৱেশ্চন নাম্বাৰ 3 টোলে যাও কি দিয়া আছে ৰাইট দা এলিমেন্ট এতিয়া আমি এটো কেনেকে উলিয়াম ফাৰ্স্টত আমি লিখি লও a 1 3 আমি লাষ্ট ক্লাছত শিকিছিলো যে মেট্ৰিক্সটোৰ প্ৰতিটো এলিমেন্টৰে একোটা পজিশন আছে ঠিক আছে সেই পজিশনটো আমি কেনেদৰে ডিফাইন কৰো আমি এনেকে a লিখো আৰু ফাৰ্স্টত যোনটো আহিব হেতু হৈছে তাৰ যোনটো ৰ নাম্বাৰটো আহিব আৰু দেন আহিব আমাৰ কুলমৰ হয়নে গটিকে আমাৰ কি আছে সোয়া a13 13 বুলি কোৱা লগে লগে a1 তে বুজাইছে তাৰ ৰ গটিকে a1 বুলি কোতে আমি ক'ত চাব লাগিব আমি এই ফাৰ্স্ট লাইনত চাব লাগিব হয়নে মানে ফাৰ্স্ট শাৰীতে আমি চাব লাগিব দেন কি দি আছে 1 3 3 মানে কিমান হয় কুলম নাম্বাৰ 3 গটিকে a 1 3 মানে হ'ব ফাৰ্স্ট শাৰীৰ 1 2 3 এই 3 নম্বৰৰ এলিমেন্টটো ক্লিয়াৰ হৈছে নে গটিকে আমাৰ আনসাৰটো কিমান হ'ব 19 a21 এতিয়া a2 বুলি ক'লে আমি কি চাম 2 বুলি কোৱা লগে লগে আমি সেকেন্ড লাইনলৈ আহিম সোয়া 1
2 হয়নে 2 1 2 নম্বৰ শাৰীৰ 1 নম্বৰ কুলমটো কিমান হ'ল আমাৰ এলিমেন্টটো 35 বুজিছানে এতিয়া চোৱা নেক্সট কি আছে A33 ফাৰ্স্টটো কি আছে চোৱা A3 হয়নে গতিকে আমি 1 2 দেন হেব লাগি 3 এটো শাৰী হয়নে আৰু কি দি আছে চোৱা 3 মানে 3 নম্বৰ শাৰীৰ 3 নম্বৰ এলিমেন্টটো কোনটো আহিব 1 2 3 মানে আমি কি পালো -5 A33 মানে হৈ গল 3 নম্বৰ শাৰীৰ 3 নম্বৰ এলিমেন্টটো কোৱেশ্চনটো কি দিয়া আছে A24 মানে কি 2 নম্বৰ ৰৰ 4 নম্বৰ কুলমৰ এলিমেন্টটো হয়নে এটা চোৱা 2 নম্বৰ শাৰী 2 নম্বৰ ৰ কি হ'ব ফাৰ্স্ট ৰ দেন সেকেন্ড ৰ 1 2 3 4 সো আমাৰ কোনটো আহিব A12 তো আহিব আমাৰ লাষ্ট কোৱেশ্চন A23 মানে একে ঠিক আগৰ দৰে 2 মানে কি আমাৰ দ্বিতীয় শাৰীৰ সেকেন্ড ৰৰ থাৰ্ড কুলম হয়নে ফাৰ্স্ট সেকেন্ড হয়নে ইয়াৰে কোনটো বুলি ক'লে থাৰ্ড কুলম 1 2 দেন আহিব কি 3 গতিকে আমি কোনটো পালো এইটো এলিমেন্ট পালো 5/2 আমি এতিয়া কোৱেশ্চন নম্বৰ 2 লে আহিছো কোৱেশ্চন নম্বৰ 2 টো চোৱাচোন কি আছে if a matrix has 24 elements what are the possible orders it can have এটো ইজ ফার্স্ট পার্ট ঠিক আছে আৰু সেকেন্ড পার্টটো চোৱা what if it has only 13 elements এতিয়া চোৱা এটা মেট্ৰিক্সত 24টা মানে 24টা এলিমেন্ট আছে হয়নে what are the possible orders আমি এটা কথা গম পাইছিলো যে টোটাল নাম্বাৰ অফ এলিমেন্টস টু মানে আমাৰ কোনোটা মেট্ৰিক্সৰ অৰ্ডাৰৰ লগত ৰিলেট কৰে গতিকে ইটো আৰু হিটু মানে ৰিলেট হয় ঠিক আছে আৰু আমি কি শিকিছিলো যে কোনোটা মেট্ৰিক্সৰ অৰ্ডাৰটো আমি কেনেকৈ উলিয়াও নাম্বাৰ অফ rows by number of columns তেনেকৈ আমি কি কৰো কোনোটা মেট্ৰিক্সৰ আমি অৰ্ডাৰটো ডিফাইন কৰো ইয়াতে কি কৈছে চোৱা এ মেট্ৰিক্স হেজ 24 এলিমেন্টস মানে টোটাল নাম্বাৰ অফ এলিমেন্ট কিমান আছে 24টা আছে আমি টোটাল নাম্বাৰ অফ এলিমেন্ট কেনেকৈ উলিয়াও আমি যদি কোনো দুটা মেট্ৰিক্সৰ অৰ্ডাৰ যদি পেয়াৰ থাকে ন অৰ্ডাৰ পেয়াৰটো আমি যদি মাল্টিপ্লাই কৰো তেতিয়াও আমি কি পাম টোটাল এলিমেন্ট পাম মই আগৰ কোৱেশ্চনটোত কৈছিলো গতিকে আমাৰ যেহেতু চোৱা ইয়াত কি দিয়া আছে মেট্ৰিক্সটো 24টা এলিমেন্ট আছে মানে তাৰ নাম্বাৰ অফ ৰো ইনটু নাম্বাৰ অফ কুলমস কিমান বুলি দিয়া আছে আমাৰ যোনটো কোৱেশ্চন আছে তাতে 24 বুলি ক'ব পাৰো আমি কাৰণ আমি টোটাল নাম্বাৰ অফ যেতিয়া আমি এলিমেন্ট উলিয়াও তেতিয়া আমি নাম্বাৰ অফ ৰো বাই আমি নাম্বাৰ অফ কুলম কৰিলেও আমি টোটাল নাম্বাৰ অফ এলিমেন্ট পাব পাৰো ঠিক আছে এতিয়া কোৱেশ্চনটো চোৱা যে কি দিছে যে 24টা এলিমেন্ট আছে দেন কৈছে যে হোৱাট আৰ দা পসিবল অৰ্ডাৰস ইট ক্যান হেভ টোটাল মানে 24টা এলিমেন্ট হোৱা কৈ কি পসিবল অৰ্ডাৰ হ'ব পাৰে এটা পসিবল অৰ্ডাৰটো আমি কেনেদৰে উলিয়াম মানে আমাৰ যোনটা ৰো আৰু কুলম মাল্টিপ্লাই কৰিলে আমি কি পাব লাগিব 24 পাব লাগিব আমি 24 কি মাল্টিপ্লাই কৰিলে পাও আমি যদি হেতু উলিয়াই দিও দেন আমাৰ আনসাৰটো ওলাই গল সোয়া মই দেখাই দিছো 1/24 ইকুৱেল 24 মানে আমাৰ যদি ৰো সংখ্যা এটা থাকে কুলম 24টা থাকে তেতিয়াও টোটাল আমাৰ এলিমেন্ট কিমান হ'ব 24টা হ'ব ঠিক একেদৰে আমি আৰু কি মাল্টিপ্লাই কৰিলে আমি 24 পাব পাৰো সোচোন 2/12 ইকুৱেল 24 দেন কি আহিব 3 * 8 24 4 * 6 ইকুৱেল কি পালো আমি 24 পালো হয়নে ফাৰ্স্টটো কি হয় the number of rows
আৰু সেকেন্ডটো কি হয় নাম্বাৰ অফ কুলম্বস মানে আমাৰ এটোৰ ক্ষেত্ৰত এটো হৈ গৈছে নাম্বাৰ অফ ৰ আৰু এটো হৈছে নাম্বাৰ অফ কুলম্ব গতিকে আমি যদি এনেকৈতো ল'ব পাৰো যে 24 টা ৰ দেন এটা কুলম্ব আমি এনেকেতো উল্টাকৈ ল'ব পাৰো যে 24 টা ৰ আৰু এটা কুলম্ব তেতিয়া আমাৰ কি হ'ব 24 এ হ'ব এলিমেন্ট ঠিক একেদৰে বাকি কেটাও যদি আমি কৰো 12/2 = 24 সো তোমালোকে এনেদৰে লিখিলে হ'ব যে the possible orders are আমি এনেদৰে লিখিম চোৱা 1 into 24 then লিখিম আমি 2 into 12 গতিকে এটো হৈছে আমাৰ আনসাৰটো আমি এনেদৰে পসিবল অৰ্ডাৰছখিনি আমি লিখিব পাৰিম এতিয়া আমি চাম তাৰ সেকেন্ড পাৰ্ট চোৱা what if it has only 13 element এটো হৈছে আমাৰ সেকেন্ড পাৰ্টটো যদি কি কৈছে 13 টা এলিমেন্ট মানে এতিয়া আমাৰ টোটাল নাম্বাৰ অফ এলিমেন্ট কিমান আছে 13 আৰু 13 টো কি মাল্টিপ্লাই কৰিলে 13 হয় আমি জানো 1/13 = 13 then 13/1 = 13 ইয়াৰ ক্ষেত্ৰত possible orders কি হ'ব এনেকৈ লিখি দিয়া the possible orders are কি হ'ব 1 into 13, 13 into 1 ঠিক আছে এখিনি ক্লিয়াৰ হৈছে নহয় ন এতিয়া আহো আমি আমাৰ নেক্সট কোৱেশ্চনটোলে এতিয়া চোৱা আমি কোৱেশ্চন নাম্বাৰ 3 টোলে আগবাঢ়িছো কোৱেশ্চন নাম্বাৰ 3 টোত কি আছিল চোৱাচোন if a matrix has 18 elements what are the possible order if it can have what if it has 5 element ঠিক আছে তেন্তে চোৱাচোন ইয়াতে কিমান আছে চোৱা নাম্বাৰ অফ এলিমেন্ট কিমান আছে 18 সো আমি এনেদৰে লিখি লম number of element equal কিমান আছে আমাৰ 18 আছে ঠিক আছে এতিয়া আমি চাব লাগিব যে 18 টো ব্ৰেক কৰি পেলাই আমি তাৰ পৰা কিমানটা অৰ্ডাৰ উলিয়াব পাৰো দেন আমি কেনেকৈ চাম যে কি এলিমেন্ট মাল্টিপ্লাই কৰিলে আমি 18 টো পাওঁ 1 into 18 obviously আমাৰ কিমান হ'ব 18 হ'ব ঠিক একেদৰে আমি এই 18 টো যদি আমি উলটাকে লওঁ 18 into 1 দেন কি হ'ব হেতু আমাৰ কি হ'ব 18 এ হ'ব আৰু কি হ'ব পাৰে 2 into 9 2 into 9 হলো কিমান হ'ব আমাৰ 18 হ'ব আৰু ঠিক একেদৰে আমি 9 into 2 ল'ব পাৰো হয়নে আমি যদি 9 into 2 লওঁ তেতিয়াও আমাৰ কি হ'ব 18 হ'ব আৰু হ'ব আমাৰ সোৱা 6 into 3 মানে কি হয় 18 হয় ঠিক একেদৰে আমি যদি লওঁ 3 into 6 তেতিয়াও আমি কিমান পাম তাৰ মাল্টিপ্লাইটো আমি কি পাম 18 এ পাম হয়নে এতিয়া তোমালোকে সোৱা যে এই প্ৰথমটো ক্ষেত্ৰত আমি কি লৈছো আমি জানো যে ফাৰ্স্টটো কি হয় আমাৰ ৰ হয় দেন আমাৰ সেকেন্ডটো কি হয় নাম্বাৰ অফ কুলম্বস ঠিক আছে ফাৰ্স্টটো হৈছে আমাৰ নাম্বাৰ অফ ৰ আৰু সেকেন্ডটো হৈছে নাম্বাৰ অফ কুলম্বস ঠিক একেদৰে প্ৰত্যেকটোৰ ক্ষেত্ৰতে একে হ'ব এটো আমি উল্টাকে লৈছো কাৰণ আমি ইয়াত কি ধৰিছো 18 টো আমি নাম্বাৰ অফ ৰ ধৰিছো আৰু এই 1 টো কি ধৰিছো নাম্বাৰ অফ কুলম্বস গতিকে চোৱাচোন আমিনো পসিবল অৰ্ডাৰ কি পালো 1/18 18/1 2/9 9/2 6/3 আৰু কি পালো আমি 3/6
আমাৰ আনসাৰটো হৈ গ'ল এইকেইটাই এতিয়া আমি আহো আমাৰ সেকেন্ড পাৰ্টটোলে ঠিক আছে সেকেন্ড পাৰ্টটো কি দিছে চোৱা what if it has 5 element then আমাৰ number of element কিমানটা হ'ল number of element আমি পালো equivalent কি পালো 5 এতিয়া কি নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 5 পাওঁ চাওঁ হা 1/5 মানে কি হয় 5 হয় ঠিক একেদৰে আমি যদি এটো মানে উল্টাকে লিখো 5/1 তেতিয়াও কি হ'ব 5 হ'ব গতিকে চোৱা আমিনো অৰ্ডাৰ কি পালো 1/5 আৰু আমি পালো 5/1 একদম সিম্পল হয় আৰু আগৰটো কোৱেশ্চন নম্বৰ 2 হতি আৰু কোৱেশ্চন নম্বৰ 3 টো একদম সেম হয় এতিয়া চোৱা আমি কোৱেশ্চন নম্বৰ 4 লে আগবাঢ়িছো কনস্ট্ৰাক্ট এ 2/2 মেট্ৰিক্স ঠিক আছে আমাক এটা 2/2 মেট্ৰিক্স ফৰ্ম কৰিব কৈছে a ইকুৱেল aij ইয়াত চোৱা যোনটো স্মল i আছে এই i টোৱে ৰ বুজাইছে আৰু যোনটো j আছে j টোৱে আমাক কুলমৰ পজিশনটো বুজাইছে ঠিক আছে whose elements are given by আমাক এটা ফৰমেট দিয়া আছে চোৱা এই ফৰমেটটোৰ সহায়ত আমি এটা 2/2 মেট্ৰিক্স কনস্ট্ৰাক্ট কৰিব লাগে 2/2 মেট্ৰিক্স মানে ৰ থাকিব দুটা আৰু কুলমবোৰ থাকিব কিমান দুটা আমি এফালে চোৱা সাইডত এটা আমি 2/2 মেট্ৰিক্সৰ এটা ফৰমেট আমি বনাই লওঁ যেহেতু 2/2 মেট্ৰিক্স গতিকে তাত কি থাকিব ৰ থাকিব 2 আৰু ঠিক একেদৰে কুলম কিমান থাকিব 1 2 আৰু যদি আমি মেট্ৰিক্সটোৰ পজিশনটো চাবলৈ যাওঁ তেতিয়া চোৱা ফাৰ্ষ্টটো কি হ'ব এটো 1 কাৰণ ৰ নাম্বাৰ 1 দেন কুলম নাম্বাৰ 1 তো কি আহিব ইয়াতো 1 আহিব এটো ক্ষেত্ৰত চোৱা ইয়াতে কি হয় ৰ নাম্বাৰ 1 সো আমি কি লিখিম সো আমি ইয়াত 1 লিখিছো দেন কিমান আছে চোৱা কুলম নাম্বাৰ কিমান আছে 2 আছে সো পজিশন মতে আমাৰ কি আহিব 1 and 2 ঠিক একেদৰে নেক্সট স্টেপটো চোৱা ইয়াতে কি হ'ব যেহেতু ৰ নাম্বাৰ কিমান হয় 2 হয় আৰু কুলম নাম্বাৰ 1 হয় ঠিক আছে আৰু এফালে কি হ'ব আমাৰ ইয়াতে কি আছে চোৱা ৰ নাম্বাৰ কিমান ৰ নাম্বাৰ 2 দেন কুলম নাম্বাৰ কি হয় আমাৰ কুলম নাম্বাৰো 2 হয় এতিয়া যোনটো আমাক কন্ডিশন দিছে এই কন্ডিশন মতে আমি কিনো এলিমেন্ট হ'ব 2/2 মেট্ৰিক্সটোত হেতু আমি ফাইন্ড কৰিম ফাৰ্ষ্টত আমি a11 পজিশনটোৰ কাৰণে আমি উলিয়াম সো এনেকৈ লিখিম a11 ইয়াত এই i জেগাত আমি কি পুট কৰিম 1 পুট কৰিম ন দেন চোৱা এই j জেগাত আমি কি পুট কৰিম কি আছে 1 আছে গতিকে আমি এতিয়া এই j জেগাত আমি কি পুট কৰিম 1 এ পুট কৰিম আৰু ওপৰত আছে চোৱা হোল স্কয়াৰ বাই 2 দেন কিমান হ'ব 2 হোল স্কয়াৰ বাই 2 4/2 এতিয়া আমি ফাইন্ড কৰিম a12 হয়নে এতিয়া আমি a12 ৰ কাৰণে ফাইন্ড কৰিম ইয়াতে চোৱা i ভ্যালু কিমান পালো আমি 1 পালো আৰু j ভ্যালু কি আছে 2 আছে হোল স্কয়াৰ বাই 2 কিমান হ'ব আমাৰ ইয়াতে 1 + 2 3 স্কয়াৰ মানে কিমান হ'ল 9 হ'ল বাই 2 হয়নে a21 i জায়গাত আমি কি বহুৱাম এবাৰ 2 বহুৱাম আৰু এই j ৰ জায়গাত আমি কি বহুৱাম 1 2 + 1 হোল স্কয়াৰ বাই 2 2 + 1 3 by whole square by 2 9/2 লাষ্টৰ যোনটো ফ্ৰম এটো কাৰণে আমি ওলাও দেন কি হ'ব চোৱা একন্তে মই উলিয়াই দেখাই দিছো আমি কি কৰিম এতিয়া
এ 2 2 আইৰ জেগাত কি বহাব আমাৰ 2 বহিব আৰু এই জেৰ জেগাটো কি হ'ব ইয়াত 2 হ'ব হোল স্কুৱেৰ বাই 2 2 + 2 4 4 স্কুৱেৰ মানে কিমান হয় 16 হয়নে 16/2 8 গতিকে আমি চোৱা A11 A12 A21 আৰু A22 ভ্যালুখিনি আমি পালো গতিকে আমি এতিয়া যোনটো আমাৰ ৰিকোয়াৰ্ড মেট্ৰিক্স হয় তাতে পুট কৰি দিলে হ'ল ঠিক আছে নেকে লিখি দিব পাৰা therefore the required matrix is চোৱা A11 ৰ ভ্যালু আমি কিমান পালো 2 পালো then A12 ৰ ভ্যালু আমি কিমান পাইছো 9/2 ফলে চোৱা then A21 ৰ ভ্যালু আমি কিমান পালো 9/2 আৰু এতিয়া আমি A22 ৰ ভ্যালু আমি কি পালো 8 পালো গতিকে এটো হৈ গল আমাৰ যোনটো ৰিকোয়াৰ্ড মেট্ৰিক্স আছিলে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 টো আমাৰ কি আছিলে Aij ইকুৱেল I/j যেহেতু 2/2 মেট্ৰিক্সত ৰো থাকিব দুটা আৰু কুলম্বো থাকিব দুটা এতিয়া আমি প্ৰথমতে আমি কি ফাইন্ড কৰিম A11 তাৰ বাবে আমি এনেকৈ চোৱা A11 লিখিলো এতিয়া আমি এই I জেগাত কি পুট কৰিম আমাৰ 1 হয়নে আৰু j জেগাত কি আহিব আমাৰ 1 আহিব ইকুৱেল 1 হয়নে দেন আমি উলিয়াম A12 এতিয়া চোৱা আমাৰ এই I জেগাত আমি কি পুট কৰিম 1 দেন j জেগাত আমাৰ কি আহিব 2 তাৰ পিছত আমি ফাইন্ড কৰিম A21 আমি I জেগাত কিমান পুট কৰিম 2 আৰু j জেগাত আমি কিমান পুট কৰিম 1 2 A22 হলে কি হ'ব I জেগাত কিমান আহিব 2 আহিব আৰু j জেগাত কি আহিলে j জেগাটো আমাৰ কি আহিব 2 আহিব 2/2 ইকুৱেল কি হৈ গল আমাৰ 1 হৈ গল তে লিখি দিয়া the required matrix is কি পালো আমি চোৱা A11 আমি কিমান পালো 1 দেন কি আহিব A12 আমি কিমান পাইছো হাফ 1/2 দেন আহিব চোৱা A21 পাইছো আমি কিমান 2 তাৰ পিছত চোৱা A22 আৰু A22 কি আহিলে 22 মানে কি আহিলে 1 আহিলে এটোৱে আছিল আমাৰ ৰিকোয়াৰ্ড মেট্ৰিক্স এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো সলভ কৰিম এতিয়া আমি ফাইন্ড কৰিম A11 সো আগৰ দৰে আমি কি কৰিলো A11 1 ৰ জায়গাত আমি কি পুট কৰিম 1 দেন 2j কি কৰিম 2 into 1 যেটো আমাৰ j জায়গাত আমাৰ কি আছে ইয়াতে 1 আছে দেন হোল স্কয়াৰ বাই 2 এটো সলভ কৰা কিমান হ'ব 1 plus 2 into 1 2/2 হোল স্কয়াৰ 1 plus 2 3 স্কয়াৰ মানে কি পাম আমি 9 হয়নে 9/2 A12 ইয়াতে এই I জেগাত আমি কি পুট কৰিম 1 plus 2 আৰু j জেগাত আমাৰ কি আছে সোৱা 2 আছে হয়নে দেন হোল স্কয়াৰ বাই 2 তেটো সলভ কৰা 1 plus 2 2 যা কিমান হয় 4 হোল স্কয়াৰ বাই 2 এতিয়া 4 plus 1 5 হয় 5 স্কয়াৰ মানে কিমান হয় 25/2 আমি কি ফাইন্ড কৰিম A21 আমাৰ কি হ'ব সোৱা I প্লাস আমি কি পুট কৰিম 2 plus 2 আৰু এই j প্লাস আমি কি পুট কৰিম 1 into 1 whole square by 2 2 plus 2 1 ja 2 by 2 whole square then কি হ'ব সোৱা 2 plus 2 4 square মানে কিমান হয় 16 16/2 equal কি পালো আমি 8 A 2 2
এতিয়া আমাৰ এই I প্লেছত আমি কি পুট কৰিম 2 প্লাছ 2 ইনটু J প্লেছত আমি কি পুট কৰিম 2 হোল স্কয়াৰ বাই 2 2 প্লাছ 2 2 যা 4 by 2 whole square 2 plus 4 মানে কিমান হল আমাৰ 6 square by 2 6 square হলে কি হ'ব 6 6 যা 36 by 2 that means 18 গতিকে আমি আমাৰ যোনটো ৰিকোয়াৰ্ড মেট্ৰিক্স আছিল কি পালো আমি চাই লওঁ A11 আমাৰ কি আছে 9 by 2 A1 to আমি কি পাইছো 25 by 2 A21 আমি কি পালো সোৱা 8 দেন আমি A22 পালো আমি 18 গতিকে এটো হৈ গল আমাৰ ৰিকোয়াৰ্ড মেট্ৰিক্স টু এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ আগবাঢ়িছো 5 টো কি আছে সোৱা construct a 3 by 4 matrix whose elements are given by ইয়াতে matrix to order কিমান দিয়া আছে সোৱা 3 by 4 তাতে তোমাৰ row সংখ্যা থাকে 3 আৰু columns সংখ্যা থাকিব 4 গতিকে আমি এটা ফৰমেট টু ফাৰ্স্ট আমি লিখি লওঁ সোৱা আৰু ইয়াৰ পজিশন দিলা কি হ'ব সোৱা 1 1 দেন এটো 1 2 টো হৈছে ৰো নম্বৰ 1 ৰো নম্বৰ 2 ৰো নম্বৰ 3 আৰু এফালে আমাৰ কি হ'ব সোৱা কলম নম্বৰ 1 কলম নম্বৰ 2 কলম নম্বৰ 3 এন্ড কলম নম্বৰ 4 হ'ব এটো 1 1 হয়নে সেকেন্ড সোৱা ৰো নম্বৰ 1 দেন কলম নম্বৰ 2 থাৰ্ড ওয়ান কি হ'ব সোৱা row number 1 আৰু column number 3 আৰু last one কি হ'ব আমাৰ row number 1 and column number 4 ঠিক একেদৰে second line ত চোৱা row number কি হ'ব 2 and column number 1 এফালে row number 2 column number 2 এটো চোৱা row number 2 and then column number কিমান হ'ব 3 হ'ব আৰু লাষ্ট ওয়ান আমাৰ কি হ'ব সোৱা ৰো নম্বৰ 2 আৰু column number কি হ'ব column number হ'ব আমাৰ 4 হয়নে ঠিক একেদৰে আমি থাৰ্ড যোনটো ৰো আছে হে ৰোটো আমি লিখিলম কিমান হ'ব সোৱা থাৰ্ড ৰো ফাৰ্স্ট column থাৰ্ড ৰো সেকেন্ড column থাৰ্ড ৰো থাৰ্ড column and then third row fourth column ঠিক আছে A11 আৰু আমি এটো যোনটো আমাৰ দিয়া আছে কোৱেশ্চনৰ যোনটো এটা ফৰমেট দিয়া আছে সেই ফৰমেটটো আমি পুট কৰিম দেন -3 কি আছে I আছে হয়নে এতিয়া আমি I জেগাত আমি কি পুট কৰিম 1 পুট কৰিম দেন প্লাস J আছে আৰু আমাৰ ইয়াতে কি আছে J জেগাত আমাৰ 1 আছে সো আর কি পুট কৰিম আমি 1 দেন সোৱা হাফ -3 plus 1 হাফ -3 plus 1 মানে হল -2 আৰু যেহেতু মডুলাস আছে আমাৰ মাইনাস খিনি কি হৈ যাব আমাৰ প্লাস হৈ যাব ঠিক আমি কি পালো 2 2 2 by 2 ক্যান্সেল গল কি হ'ব আমাৰ ভ্যালুটো 1 A12 কাৰণে আমি ওলাম এতিয়া হাফ -3 I হয়নে আমাৰ I জেগাত কি আহিব এতিয়া 1 আহিব ন যেহেতু ইয়াতে 1 আছে প্লাস কি আছে সোৱা J আছে আৰু আমাৰ কি আছে J পজিশনত আমাৰ 2 আছে সো আমি কি পুট কৰিম ইয়াতে 2 then half 3 1 ja 3 কিন্তু আগত মাইনাস আছে plus 2 then
-3 + 2 মানে কিমান হয় আমাৰ -3 + 2 মানে হৈছে -1 যেহেতু মডুলাস আছে সো -1 টো কি হৈ যাব প্লাস হৈ যাব আৰু আমি মডুলাসটো উঠাই দিম আমাৰ কি ওলাব ভ্যালুটো হাফ এতিয়া আমি উলাম 1 3 কাৰণে a13 হাফ -3 ইনটু কি আছে আমাৰ i পজিশনত 1 আছে প্লাস j আমাৰ j পজিশনত কি আছে সোৱা 3 আছে সো আমি কি পুট কৰিম ইয়াতে 3 দেন সলভ কৰা হাফ -3 + 3 -3 + 3 মানে কি হয় 0 হয় গতিকে আমাৰ কিমান ওলালে তো ভ্যালুটো 0 ওলালে ঠিক আছে এতিয়া আমি ফাইন্ড কৰিম a14 হাফ -3i -3 আমাৰ i প্লেসত কি আছে 1 আছে প্লাস কি প্লাস j আছে আৰু আমাৰ j প্লাসত আমাৰ কি আছে এতে 4 আছে প্লাস 4 ইকুয়াল হাফ -3 + 4 কি ওলাব হাফ যেহেতু সোৱা -3 + 4 মানে কি হয় আমাৰ 1 হয় আৰু 1 মানে মডুলাস অফ 1 মানে কি হয় 1 এ হয় আৰু কি হ'ব তেতিয়া তোমাৰ এটো ভ্যালুটো কি থাকি গল যাব আমাৰ হাফ খিনি আমাৰ যোনটো মেট্ৰিক্সৰ ফৰ্মেটত আমি ফাৰ্স্ট ৰোটো যেহেতু পালো আমি এখিনি পুট আপ কৰি লওঁ আমি কি পালো সোৱা a11 কি পালো আমি 1 দেন a12 পালো আমি হাফ a13 আমি কি পাইছো 0 a14 আমি কি পালো সোৱা হাফ গতিকে আমি আমাৰ এটা লাইন আমি পালো মানে এটা ৰো আমি ফাইন্ড কৰিলো এতিয়া আমি এনেদৰে আমি বাকি কেটাও ফাইন্ড কৰিম এতিয়া আমি ফাইন্ড কৰিব লাগিব সেকেন্ড ৰো কাৰণে ঠিক আছে a21 সো এই ফাৰ্স্ট লিখি ললো a21 আগৰ দৰে আমি যোনটো ফৰ্মেটত তাতে পুট কৰিম হাফ মডুলাস -3 ইনটু i আমাৰ i পজিশনত এবাৰ কি আছে সোৱা 2 আছে দেন প্লাস j আমাৰ j পজিশনত কি আছে 1 আছে এতিয়া এটো আমি সলভ কৰিম হাফ -6 + 1 -6 + 1 মানে কি হল -5 দেন যেহেতু মডুলাস আছে গতিকে আমাৰ মাইনাসটো কি হৈ যাব আমাৰ প্লাস হৈ যাব 5/2 এতিয়া আমি ফাইন্ড কৰিম a22 হাফ মডুলাস -3i এতিয়া আমাৰ i জেগাত আমাৰ কি আহিব 2 দেন সোৱা প্লাস j হয়নে এবাৰ j প্লেসত কি আছে j প্লেসত এবাৰ 2 আছে 2 পুট কৰিম হাফ -6 + 2 এটা -6 + 2 হলে কিমান হয় তোমাকে জানাই -6 + 2 মানে কি -4 দুলাসটো উঠাই দিলে আমি +4 পাম আৰু +4/2 দেন আমাৰ আনসাৰ কি হ'ব 2 হ'ব নেক্সট আমি ফাইন্ড কৰিম a23 গতিকে a23 ঠিক একেদৰে হাফ -3i i প্লেসত কি বহিব 2 দেন প্লাস j হয়নে তা j এর জায়গাত আমি কি পুট কৰিম সোৱা ইয়াতে কি আছে আমাৰ 3 আছে ন দেখে আমি 3 পুট কৰিলো দেন টু সলভ কৰা হাফ -6 + 3 হাফ -6 + 3 মানে হৈছে কিমান -3 আৰু -3 টো মডুলাস থকা কাৰণে কি হৈ যাব এটো প্লাস হৈ যাব 3 দেন মডুলাসটো উঠাই দিলে কি হৈ যাব আমাৰ
যোনটো -3 আছিলে সেইটো +3 হৈ যাব গতিকে আমাৰ আনসাৰটো কি হ'ল 3/2 এতিয়া আমি ফাইন্ড কৰিম a24 half -3i i প্লেছত কি আহিব এবাৰ 2 আহিব হয়নে 2 আহিব আৰু আমাৰ যোনটো j আছে +j কি আহিব এবাৰ 4 আহিব দেন সলভ কৰিলে কি হ'ব চোৱা -6 + 4 half -2 যেহেতু -6 + 4 মানে কি হয় -2 হয় হয়নে এটা মডুলাসটো উঠাই দিলে আমাৰ কি হৈ যাব 2/2 = 1 এতিয়া আমি এই ভ্যালুটো আমি ইয়াতে পুট কৰি লম 21 মানে কিমান হ'ল 5/2 দেন a22 মানে আমি কি পালো 2 a23 মানে আমি পালো 3/2 আৰু দেন আমি কি পালো a24 কি পালো আমি 1 পালো হয়নে গতিকে এতিয়া আমি ঠিক একেদৰে ফাইন্ড কৰিম a31 মানে এই থাৰ্ড ৰটো আমি উলিয়াম এতিয়া আমি উলিয়াব লৈছো a31 ৰ বাবে তাৰ বাবে আমি লিখি লম এনেদৰে a31 আৰু ঠিক আগৰ দৰে আমাৰ যোনটো ফৰমেট দিয়া আছিলে হাফ মডুলাস অফ -3i + j এটোত আমি পুট কৰিম হাফ -3i হয়নে আমাৰ এটা চোৱাচোন ইয়াত কি আছে i জেগাত 3 আছে সো আমি -3 * 3 + j ইয়াৰ আমাৰ j প্লেছত কি আছে 1 আছে সো আমি কিয়াতে কি পুট কৰিম 1 দেন এটো সলভ কৰা হাফ -9 + 1 -8 আৰু মডুলাস থকাৰ বাবে কি হৈ গল +8 8/2 দেন আমাৰ আনসাৰ কি পালো আমি 4 পালো এতিয়া আমি ঠিক একেদৰে উলিয়াম a32 ৰ বাবে a32 সেম ফৰমেট চোৱা হাফ -3i ইয়াতে i প্লেছত কি আছে আমাৰ 3 আছে সো ইনটু 3 + j j এর জায়গাত আমি পুট কৰিম 2 এতিয়া হাফ -9 + 2 কিমান হ'ব -9 + 2 মানে কিমান হ'ল -7 আৰু যেহেতু মডুলাস আছে সেইকাৰণে আমাৰ -7 টো কি হৈ যাব +7 সো আমি কি পালো 7/2 নেক্সট আমি ফাইন্ড কৰিম a33 কাৰণে হয়নে তেমি ইয়াতে লিখিম a33 দেন কি হ'ব চোৱা হাফ এটা চোৱা -3i সো -3 এটা i প্লেছত কি আছে আমাৰ 3 আছে প্লাস j হয়নে আৰু এটা j প্লেছত কি আছে আমাৰ 3 আছে দেন কি হ'ব চোৱা হাফ -9 + 3 দেন -9 + 3 হলে কি হ'ব -6 হয়নে -6 দেন আমি যদি মডুলাসটো উঠাই দিও আৰু মডুলাসটো উঠাই দিলে আমি কি পাম +6/2 3 পাম হয়নে এতিয়া চোৱা আমি লাস্ট ওয়ান আমি ফাইন্ড কৰিম a34 ৰ বাবে এতিয়া a34 আগতে একদম সেম হৈ চোৱা হাফ -3 * i জেগাত আমাৰ কি আছে 3 আছে প্লাস j প্লেছত কি আছে আমাৰ 4 আছে হয়নে এটো সলভ কৰা হাফ -9 + 4 দেন কিমান হ'ব -9 + 4 মানে -5 আৰু -5 হোৱাৰ লগে লগে মই এবাৰ দেখাই দিছো বাৰু চোৱা হাফ -5 হয়নে এতিয়া যেটো মডুলাস আছে গতিকে এই মডুলাসটো উঠোৱাৰ লগে লগে আমাৰ এই যোনটো মাইনাস চিন আছে হেতু আমাৰ প্লাস হৈ যাব হয়নে মাইনাসটো মানে উঠি যাব গতিকে আমাৰ কি হ'ব 5/2 এতিয়া এই গুটে ভ্যালুখিনি আমাৰ যোনটো মেট্ৰিক্স আছিলে 3/4 ৰ আমি তাতে পুট কৰি দিম আমি কি পালো চোৱা a31 পালো আমি 4 দেন a32 পাইছো আমি 7/2 a33 পাইছো আমি 3
এণ্ড এ 3 4 পালোঁ আমি 5/2 চ' তোমালোকে আনচাৰটো লিখি দিলে হ'ল therefore the required matrix is এইটো জাষ্ট লিখি দিলেই হ'ব ঠিক আছে এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটো কৰিব লৈছোঁ নাম্বাৰ 2 কুৱেশ্যনটো সলভ কৰিব লৈছোঁ তাতে চোৱা কি আছে aij ইকুৱেল 2i মাইনাছ j আমাৰ কি দি আছিলে অৰ্ডাৰটো 3/4 চ' আমাৰ মেট্ৰিক্সৰ যোনটো ফৰ্ম হ'ব সেইটো এইটোতে হ'ব গতিকে আমি তাৰ বাবে আমি ফাৰ্ষ্টত আমি কি ফাইণ্ড কৰিব লাগিব a11 ঠিক আমি লিখি ল'লোঁ a11 দেন আমাৰ কি হ'ব 2i হয়নে এতিয়া আমাৰ 2i এতিয়া i প্লেছত আমাৰ কি আছে ইয়াতে চোৱা 1 আছে ন চ' আমি ইয়াতে কি পুট কৰিম 1 মাইনাছ j আৰু j প্লেছতো কি আছে আমাৰ ইয়াতে 1 আছে চ' লিখিম ইয়াতে 1 দেন 2 minus 1 1 ঠিক একেদৰে নেক্সট আমি উলিয়াম a12 ৰ বাবে এতিয়া ইয়াতে লিখি দিলোঁ a12 ইকুৱেল 2i i জেগাত আমাৰ কি আছে 1 আছে মাইনাছ j এবাৰ j প্লেছত কি আছে চোৱা j প্লেছত কি আছে ইয়াতে 2 আছে চ' লিখি দিলোঁ ইয়াতে 2 minus 2 ইকুৱেল 0 হয়নে নেক্সট a13 ৰ বাবে ফাইণ্ড কৰিম আমি a13 দেন কি হ'ব 2i মাইনাছ j হয়নে এবাৰ চোৱা j প্লেছত আমাৰ কি আছে ইয়াতে 3 আছে চ' ইয়াতে আমি কি পুট কৰিলোঁ 3 2 into 1 2 দেন মাইনাছ 3 ইকুৱেল কি হ'ব মাইনাছ 1 হয়নে নেক্সট চোৱা a14 নেক্সট আমি এইটো a14 ৰ বাবে আমি ফাইণ্ড কৰিম গতিকে লিখি দিলোঁ আমি a14 2i i মানে 1 মাইনাছ j প্লেছত কি আছে ইয়াতে 4 আছে 2 into 1 2 minus 4 then minus 2 next আমি সেকেন্ড ৰ কাৰণে ফাইন্ড কৰিম এতিয়া আমি উলিয়াম a21 কি আছে 2i minus j হয়নে সো 2i এতিয়া চোৱা এবাৰ আমাৰ i প্লেছত কি আছে আমাৰ 2 আছে আৰু minus j আৰু j প্লেছত আছে আমাৰ 1 সো এতিয়া ক্যালকুলেশন কৰা 2 2 जा 4 minus 1 equal 3 next আমি ফাইন্ড কৰিম a22 ৰ বাবে হয়নে এটা 2 ৰ বাবে কি হ'ব চোৱা 2i 2 into i প্লেছত কি আছে আমাৰ 2 আছে minus j আৰু j প্লেছত ইয়াত কি আছে চোৱা 2 আছে এটা কি বহুৱাইলো আমি 2 then 4 minus 2 equal 2 আৰু next আমি ফাইন্ড কৰিব লাগিব a23 বাবে তে লিখি দিলো a23 গতিকে চোৱা 2i i প্লেছত কি আহিব ইয়াতে 2 আহিব হয়নে মাইনাছ j এবাৰ j প্লেছত কি আছে ইয়াতে 3 আছে সো কি হ'ব চোৱা 2 2 जा 4 minus 3 equal 1 হয়নে তে আমি নেক্সট ফাইন্ড কৰিব লাগিব a24 মই একন্তে কৰি দেখুৱাই দিছো a24 আমাৰ ফৰমেটটো কি আছিল চোৱা 2i minus j 2 into i আমাৰ i প্লেছত আছে কি 2 minus j হয়নে j প্লেছত কি আছে আমাৰ 4 আছে গতিকে আমি এটা 4 পুট কৰিম দেন কি হ'ব 2 2 जा 4 minus 4 equal 0 এতিয়া আমি এই ভ্যালু কটা ইয়াতে ফাৰ্স্ট পুট কৰি লম আৰু নেক্সট আমি এই যোনটো থাৰ্ড ৰ আছে ন থাৰ্ড ৰটো কাৰণে ফাইন্ড কৰিম এটা পুট কৰা ভ্যালু খিনি আমি a11 কিমান পালো 1 a12 পালো 0 a13 পাইছো আমি -1 then a14 পাইছো আমি -2 আৰু এফালে a21 পাইছো আমি 3 a22 পাইছো আমি 2 a23 পাইছো আমি 1 আৰু এফালে চোৱা a24 আমি কি পালো আমি 0 পালো এতিয়া আমি লাস্ট ৰ কাৰণে আমি আকৌ ফাইন্ড কৰিম তাৰ আগতে মই এখিনি ভালকে মুহাৰি লও নেক্সট এতিয়া আমি a থাৰ্ড ৰটো কাৰণে ফাইন্ড কৰিম সো আমি কি লিখিম a31 দেন ফৰ্মেট মতে আমাৰ কি হ'ব চোৱা 2i আৰু i প্লেছত কি আছে ইয়াতে 3 আছে হয়নে মাইনাছ j আৰু j ৰ জায়গাত আমাৰ কি আছে 1 আছে সো কিমান হ'ব 2 into 3 equal 6 minus 1 equal 5 next আমি a32 কাৰণে ফাইন্ড কৰিম a32 দেন কি হ'ব 2 into i প্লেছত কি আছে আমাৰ 3 আছে minus j আৰু j প্লেছত কি আছে এটা চোৱা 2 আছে 6 minus 2 equal 4 next a33 বাবে so 2i
আই প্লেছত কি আছে আমাৰ 3 আছে আৰু জে প্লেছত চোৱা কি আছে 3 আছে 6 minus 3 equal 3 আৰু আমাৰ লাষ্ট আমি ফাইন কৰিব লাগিব a 3 4 ৰ বাবে গতিকে a 3 4 equal 2 into I মানে আমাৰ কি আছে 3 minus j হয়নে তা j প্লেছত কি পুট কৰিম আমি 4 দেন কি বসোৱা 6 minus 4 equal 2 গতিকে আমি এই ভ্যালু কেটা আগৰ দৰে এতিয়া এই মেট্ৰিক্সটো আমি পুট কৰি লম এতিয়া পুট কৰা a31 ৰ জায়গাত আমাৰ কি আহিব 5 দেন a32 জায়গাত কি আহিলে আমাৰ 4 a33 প্লেছত কি আহিব আমাৰ 3 এন্ড লাষ্ট চোৱা a34 আমি কি পালো 2 তোমালোকে আগৰ ধৰণে লিখি দিবা এনেকৈ লিখি দিবা therefore the required matrix is a2 ঠিক আছে এটো জাস্ট পুট কৰি দিলে হ'ব গতিকে আজিলে মোৰ ভিডিওটো ইয়াতে শেষ কৰিছো আৰু পৰৱৰ্তী ভিডিওসমূহত মই নেক্সট চেপ্টাৰখিনি আগুৱাই আনিম ধন্যবাদ